যেটো দিন এইটো অলপ ঈশ্বৰক প্ৰাৰ্থনা কৰি আমি ওলাব পাৰিলে ভাল গোসাঁই ঘৰত সেৱা কৰি বাথৌ থানচালিত সেৱা কৰি আমাৰ যি বিশ্বাস কৰে তাত ঈশ্বৰক মানে সদায় স্মৰণ কৰি দিনটো যাত্ৰা কৰিলে ভাল আৰু আজি আমি ইয়াতে গোটেই বিটিআৰ অঞ্চলৰ শান্তি আৰু উন্নতিৰ কাৰণে ইয়াতে প্ৰাৰ্থনা কৰিছোঁ কৰোনা ভাইৰাছ আমাৰ এতিয়াও জাগা বহুত চলি আছে মানুহবিলাক বহুত কষ্ট পাইছে ইয়াৰ পৰা যাতে মানৱ জাতিটো উদ্ধাৰ হ'ব পাৰে আৰু আমাৰ ভাৰতবৰ্ষ অসমৰ লগতে বিটিআৰ অঞ্চলৰ আমাৰ যেটো মানুহ আছে সকলো যাতে কৰোনা ভাইৰাছৰ পৰা উদ্ধাৰ হ'ব পাৰে আৰু সবে শান্তি সম্প্ৰীতিৰে থাকিব পাৰে কোনো অপ্ৰীতিকৰ ঘটনা যাতে মানৱ সমাজত নহয় ইয়াৰ কাৰণে আজি আমাৰ বাথৌ ধৰ্মৰ যেটো আৰজ এটো আমি কৰিছোঁ আৰু আজি দিনৰ আৰম্ভণিটো তেনেকৈ আমি কৰিছোঁ আপুনি দুটাকৈ সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছে কি অনুভৱ এই ঠিকই আছে আমাৰ UPPL দলে সৰকাৰ গঠন কৰিব আৰু আমি গোটেই কমসে কম আজিৰ তাৰিখত প্ৰায় 30টা মান সিটত জিকিব তেনেকুৱা এটা অনুভৱ হৈ আছে আৰু আমাৰ কৰ্মকৰ্তাবিলাক আমাৰ ডিস্ট্ৰিক্ট পৰ্যায়ৰ ব্লক পৰ্যায়ৰ আমাৰ প্ৰাইমাৰী বুথ পৰ্যায়ৰ কৰ্মীসকলে বা নেতাসকলে খুব সক্ৰিয়ভাৱে কাম কৰি আছে আৰু সেই কাৰণে সকলো সমষ্টি আমাৰ সমানে আগবাঢ়ি গৈ আছে তো সেই কাৰণে সৰকাৰ UPPL হ'ব ইয়াত কোনো সন্দেহ নাই ককলাবাৰী সমষ্টিত ধীৰেন বড়ো বিটিআৰ চুক্তিকাৰী আপুনিও বিটিআৰ চুক্তিকাৰী কিবা প্ৰত্যাহ্বান হ'ব নেকি ধীৰেন বড়ো আপোনাৰ কাৰণে নাই প্ৰত্যাহ্বানটো হ'বই যোনে ইলেকশ্যন খেলিছে সি এজনৰ আনজনৰ প্ৰত্যাহ্বানেই হয় মানে কোনোবা XYZ প্ৰত্যাহ্বান হয় অকল ধীৰেন বড়ো নহয় তাত GSপুৰ পৰাও খেলিছে বেলেগো খেলিছে এইটো প্ৰত্যাহ্বানেই হয় সবৰ কাৰণে কিন্তু ইয়াৰ ভিতৰতে ৰাইজে চাব কি কাক বাছনি কৰিলে ভাল হয় সমষ্টিৰ উন্নয়ন কেনেকৈ হ'ব অঞ্চলৰ উন্নয়ন কেনেকৈ হ'ব এই কথাবিলাক চাই পেলাই ৰাইজে ভোট দিব গতিকে ইয়াত আৰু ধীৰেন বড়ো বুলি কথা নাই মই তেখেতক শুভেচ্ছা জনাইছোঁ ধীৰেন বড়ো ডাঙৰীয়া ইতিমধ্যে আপুনি অভিযোগ কৰিছে হাগ্ৰামে দুৰ্নীতি পাহাৰ কৰিছে আপুনি চৰকাৰ গঠন কৰি প্ৰথম আপোনাৰ পদক্ষেপ কি হ'ব চাওক প্ৰথম চৰকাৰ গঠন কৰি আমাৰ জাতি জনগোষ্ঠীয়ে কিয় সুখী নহয় কিয় অশান্তি হৈ আছে এই কথাবিলাক আমি প্ৰথমতে আমি আৰম্ভ কৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ আমাৰ ইন্টেলেকচুৱেলসকল জাতীয় সংগঠনবোৰ সামাজিক সংগঠনবোৰ সবকো আমি মাতি আলোচনা কৰিম কি কোন জনগোষ্ঠীয়ে কি বিচাৰিছে আমি জানো এতিয়া বিভিন্ন জনগোষ্ঠীৰ সমস্যা আছে কাৰোবাৰ ভূমিৰ সমস্যা কাৰোবাৰ শিক্ষাৰ সমস্যা কাৰোবাৰ ৰাস্তা ঘাটৰ সমস্যা বিভিন্ন সমস্যা আছে তাৰ মাজতে প্ৰায়োৰিটিত মানে ৰাইজে কি কৰাটো বিচাৰে আমি ৰাইজৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজৰ ওপৰত আলোচনা কৰি ৰাইজৰ সেন্টিমেন্টটো অনাৰ কৰি পেলাই আমি চৰকাৰটো চলাম যেটো বিৰোধী দুৰ্নীতি হৈছে তাৰ ওপৰত আমাৰ জেহাদ কেনেকুৱা হ'ব চাওক জেহাদ শব্দটোতো বহুত ডাঙৰ শব্দ কিন্তু আমাৰ ভাৰতীয় আইন হিচাপে দুৰ্নীতি ভ্ৰষ্টাচাৰীবিলাকক শাস্তি দিয়া যেটো ব্যৱস্থা আছে ইয়াৰ মাজতে শাস্তি দিয়া হ'ব কাৰণ এই দুৰ্নীতিটো এটা আমাৰ সমাজৰ কাৰণে বিৰাট ডাঙৰ এটা সমস্যা আমি যেনেকৈ উগ্ৰপন্থী সমস্যা বিভিন্ন সমস্যাবিলাক সমস্যা বুলি ভাবোঁ এতিয়া আমাৰ সমাজত সবচে ডাঙৰ সমস্যা বৰ্তমানত মানৱ জাতিত যদি কিবা আছে এইটো হ'ল কৰাপশ্যনৰ মানে সমস্যা আৰু এই দুৰ্নীতিটো যদি বন্ধ কৰিব নোৱাৰে দুখীয়া গৰীব মানুহ আগুৱাই যাব নোৱাৰিব সেই কাৰণে আমি বিচাৰিছোঁ কি আজিলৈকে 17 বছৰত যিখিনি দুৰ্নীতি হ'ল ইয়াৰ ইনকুৱাৰী হ'ব লাগে ইয়াৰ মানে যেটো আছে অডিট হ'ব লাগে ফৰেনসিক অডিট হ'ব লাগে আৰু ইয়াৰ লগতে যিসকল দোষী তেখেতসকলক শাস্তি দিব লাগে শান্তি চুক্তিৰ জৰিয়তে NDP-সমূহৰ মূল খুঁটিলৈ ঘূৰি আহিল কিন্তু আজিলৈকে আৰু সংস্থাপন নহ'ল কি হ'ব সংস্থাপনটো হ'ব সংস্থাপনৰ কাৰণে চৰকাৰে কাম কৰি আছে আৰু NDP লিডাৰবিলাকো আলোচনাত বহি আছে তেখেতসকলৰ অলপ মানে কিবা লিষ্টৰ প্ৰব্লেম তেনেকুৱা প্ৰব্লেমবিলাক হৈ আছিলে এইটো মই জানাত এইটো লাহে ৰিজল্ভ হৈ গৈছে আৰু সব ঠিকে থাকিলে হয়তো অক্টোবৰৰ লাষ্ট ফালে তেখেতসকলৰ সংস্থাপনৰ কাম আৰম্ভ হ'ব যোৱাকালি BPF-ৰ বৰমান এখন মিটিং বিশ্বজিৎ উপস্থিত নাই কি আচলতে কি ক'ব নাই এইটোতো আগতে স্পষ্ট হৈ গৈছে এতিয়া ইমানুৱেল মুছাহাৰীটো কৈয়ে দিলে বিশ্বজিৎ দৈমানে আৰু বহুত নেতা ইয়াৰ পৰা লাহে ওলাই যাব BPF-ত আৰু নাথাকে মানুহ হাগ্ৰামাৰ যেটো স্বেচ্ছাচাৰী শাসন এইটো অলৰেডি নিজৰ সতীৰ্থবিলাকক অতিষ্ঠ কৰি পেলাইছে আৰু ইয়াৰ লগতে চন্দন ব্ৰহ্মৰ যেটো কনস্পিৰেচি ইয়াত BPF দল মানে থানবান হৈ যাব থেংক ইউ